হেল্ল', ৱেলকাম টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাইছোঁ চিকেন লগতে পোৰা বিলাহী আৰু ধনিয়াৰ এখন চাটনি, লগতে এখন দালি। চিকেনখিনি মই অলপ বেলেগ ধৰণে বনাইছোঁ। আপোনালোকে এনেকৈ বনাই খাই পাইছেনে? যদি পোৱা নাই বনাই খাই চাব। চিকেনখিনি মই আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈছোঁ জিৰা, ধনিয়া, গৰম মছলা সানি। এতিয়া মই কেৰাহীত গৰম মছলা, পিঁয়াজ, বিলাহী, কাজু বাদাম, লগতে আদা, নহৰু, শুকান জলকীয়া সকলোখিনি দি ভাজি ল'ম কেঁচা গোন্ধটো যোৱালৈ। লগতে হালধি নিমখো দি লৈছোঁ। এয়া মোৰ ভজা হ'লে এতিয়া মই মিক্সাৰ গ্ৰাইণ্ডাৰত এইখিনি গ্ৰাইণ্ড কৰি ল'ম। লগতে 2 চামুচ দৈ দিছোঁ, অকণমান ধনিয়া দি গ্ৰাইণ্ড কৰি ল'ম। মই কেৰাহীত তেল দি চিকেনখিনি ভালদৰে ভাজি ল'ম। যেতিয়ালৈ চিকেনখিনিৰ পৰা পানীখিনি শুকাই নাযায়, তাৰপিছত মই গ্ৰাইণ্ড কৰি থোৱা পেষ্টখিনি দি দিম। দি ভালদৰে মিক্স কৰি লৈ অকণমান পানী দি সিজাই ল'ম। এতিয়া মই অকণমান গৰম মছলা দিছোঁ। আপোনালোকেও এনেদৰে এবাৰ বনাই চাব। এয়া মোৰ চিকেন ৰেডি হৈ গ'ল। ভিডিঅ'টো যদি চাই ভাল পাইছে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব, লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।